এইটো আমাৰ নতুন পাকঘৰ হয়। এতিয়া মই ৰাতিপুৱাৰ পৰা প্ৰাইমাৰ মাৰিলোঁ। ইয়াত আধা হৈছে প্ৰাইমাৰ মৰা, সম্পূৰ্ণ কমপ্লিট হোৱা নাই। যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া কালাৰটো ভালকৈ উঠিব। প্ৰাইমাৰ মাৰি আছোঁ, সম্পূৰ্ণ হোৱা নাই আৰু হ'বগৈ। এতিয়া দুপৰীয়া 1:30 হৈছে। মই ল'ৰা ছোৱালীকেইটাক স্কুলৰ পৰা লৈ আনিবলৈ ওলালোঁ। এই ৰাস্তাত আছোঁ। স্কুলখন ওচৰতে আছে। স্কুলখন আমাৰ ঘৰৰ পৰা, মই য'ত থাকোঁ তাৰ পৰা 5 মিনিটহে লাগে। স্কুল পাবলৈ 5 মিনিটে লাগে। শ্বৰ্টকাট দি গুচি যাওঁগৈ, পটককৈ গৈ স্কুল পাওঁগৈ। এতিয়া এইখন দেখিছে স্কুলৰ বেক চাইডটো। স্কুলৰ বেক চাইড পৰিছে এইটো। স্কুল গৈ পালোঁগৈ, অকণমানে বাকী আছে, 2 মিনিট লাগিব। আৰু দোকানৰ পৰা এয়া কিবাকিবি লৈ লৈছোঁ। দোকানৰ পৰা কিবাকিবি লৈ ল'লোঁ, সৰু সুৰা বস্তু। এতিয়া স্কুল পালোঁহি আৰু স্কুলৰ গেটত সোমালোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ ছুটী হৈ গ'ল স্কুল। ল'ৰা ছোৱালীবিলাক ঘৰমুৱা হৈছে আৰু ঘৰলৈ যাব লৈছে। স্কুলৰ কেম্পাছত ফুল লগাইছে এনেকৈ। ৰঙা, নীলা, হালধীয়া চব কালাৰৰ ফুল আছে ইয়াত। ল'ৰাটো ইয়াতে খেলি আছে। সি স্কুল ছুটিৰ পিছত অকণমান খেলি মেলি ঘৰলৈ আহে। ঘৰত যাবলৈ মন নাই? খেলি আছিলে পুৰা ধুনীয়াকৈ। অহা নাছিলে প্ৰথমতে, মাহত কৈছিলে অলপ দেৰিকৈ যাম কৈছিলে। ঘৰত যাব মন নাই? বিচাৰি বিচাৰি আনিব লাগে। বয় বয় বয়। চব মানুহ গৈ শেষ হ'ল। এখন স্কুল হয়। আমি ঘৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান। স্কুল বন্ধ আছে ন? আৰু ৰাস্তাতে দেখিছোঁ ইয়াতে এজোপা গছ আছে। ইয়াতে পৰুৱা, এনেকৈ ডাঙৰ ডাঙৰ যিটো পৰুৱা আছে, ৰঙা ক'লা পৰুৱাটো, ইয়াতে ঘৰ বনাই থৈছে গছজোপাত। পৰুৱা ঘৰ। আজি দুপৰীয়া সাঁজৰ বাবেই মই ভেকুৰী লৈছোঁ। ভেকুৰী গুটিখিনি ভালকৈ গুচাই ল'ম এতিয়া। এয়া দেখিছে, গছৰ পৰা ছিঙি আনিলোঁ ভেকুৰী। সৰু সৰু ভেকুৰী হয়। এইটো হাতী ভেকুৰী বুলি নকয়, এইটো সৰু ভেকুৰীটো হয়। ভেকুৰী গুচাওঁতে সাৱধানেৰে কাঁইট থাকে ইয়াত কিছুমান। পটাপট ভেকুৰীখিনি গুচাই ল'ম। ভেকুৰী ভাজি কেনে কেনে খাই ভাল পায় জনাবচোন। এয়া দেখিছে, ইমানখিনি গুচাই ল'লোঁ আৰু অলপ বাকী আছে, গোটেইখিনি ছিঙি ল'ম ভেকুৰী। কেইটামান ভেকুৰী পকি গ'ল, গছতে পকি আছিলে। আৰু আজি ভাবিলোঁ পঁইতা ভাতৰ লগত ভেকুৰী ভাজি আলু আৰু বেঙেনা দি বনাই খাওঁচোন। আপোনালোকে ভেকুৰী ভাজি কোনে খাই ভাল পায়? ভেকুৰী কেঁচাকৈও খাব পাৰি এইবিলাক। ভেকুৰীবিলাক কেঁচাকৈও খায়ো মানুহে এনেকৈ চালাড বনায়। আৰু ভেকুৰী খালে আমাৰ ব্লাড চুগাৰ কণ্ট্ৰলত থাকে। এই দেখিলে যিমানখিনি আছিলে মই ছিঙি ল'লোঁ। ছিঙাৰ পিছত অকণমান হৈ গ'ল। এইকেইটা ভেকুৰী এতিয়া ধুই মেলি ল'ম। সৰু সৰুকৈ আলু কাটি লৈছোঁ। আলু গুটি কাটি ল'লোঁ। এয়া ভেকুৰী আৰু জলকীয়া এটা ল'লোঁ। ভেকুৰীখিনি ধুই ল'লোঁ ভালকৈ। আৰু 2 পিচমান বেঙেনা কাটি লৈছোঁ। এতিয়া এইখিনি বনাম। আৰু এই ভাজিখন খাবলৈ খুব টেষ্টি হয়।
কেৰাহীখনত মিঠাতেল দি দিছোঁ। তেল গৰম হ'ল। এতিয়া ইয়াতে পিঁয়াজখিনি দিম। প্ৰথমতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লত এতিয়া হালধি দি দিম পিঁয়াজতে। অকণমান নিমখ দি দিম। এতিয়া এই আলু দি দিছোঁ এতিয়া। আলুখিনি অকণমান ভাজি লওঁ। অকণমান সিজোৱাৰ পিছত বেঙেনাখিনি দি দিম। আলুবোৰ অলপ দেৰি সিজি গ'ল। এতিয়া মই বেঙেনাখিনি পিচ দি দিছোঁ। বেঙেনা দিয়াৰ পিছত এতিয়া ভেকুৰীখিনি যিখিনি ভেকুৰী আছিলে ভেকুৰীখিনিয়ে কেঁচা জলকীয়াটোৱে দি দিলোঁ। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। পিঁয়াজ চেক কৰি চাওঁ। ৰেডি হৈ গ'ল ভেকুৰী, আলু আৰু বেঙেনা ভাজি। আপোনালোকেও বনাই খাব এনেকৈ। খাবলৈ খুব টেষ্টি হয় পঁইতা ভাতৰ লগত। এখন কাঁহীত মই পঁইতা ভাত ল'লোঁ। বইল কণী দুটা লৈছোঁ। নিমখ, মিঠাতেল আৰু জলকীয়া ল'লোঁ। আৰু ইয়াত থকা ভেকুৰী ভাজি, শুকান ভাজি, ভেকুৰী, বেঙেনা, আলু ভাজি। দেখিছে মোৰ আজি দুপৰীয়া সাঁজ এনেকৈ ৰেডি কৰিলোঁ। এনেকৈও বনাই খাব আপোনালোকে ভেকুৰী ভাজি আৰু পঁইতা ভাতৰ লগত। খাবলৈ খুব টেষ্টি হয়।